নমস্কাৰ বন্ধু বান্ধৱীসকল, হৰিওম এছাম ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, সমাগত দুৰ্গোৎসৱ, গতিকে এইবেলি আমি দুৰ্গা পূজা পালন কৰিবলৈ মা দুৰ্গাৰ 9টা ৰূপ আৰু পচন্দৰ ভোগ বা মা দুৰ্গাৰ প্ৰিয় ফুলৰ বিষয়ে জানো আহক। বন্ধু বান্ধৱীসকল, চেনেলটো যদি প্ৰথম চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। দুৰ্গা পূজাত মণ্ডপে মণ্ডপে ঘূৰি মাৰ বিভিন্ন ৰূপ তথা বহু প্ৰকাৰৰ সাজ সজ্জা দৰ্শন কৰোঁ। মা দুৰ্গাৰ বিভিন্ন ৰূপৰ দৰ্শন বহু পুণ্য কৰ্ম বুলি গণ্য কৰা হয়। মাৰ এই ৰূপ দৰ্শনে বহুতো পাপ খণ্ডন কৰে। আমি বহুতে মা দুৰ্গাৰ নৱৰূপৰ বিষয়ে জানো যদিও বহু লোকে ইয়াৰ বিষয়ে নাজানে। সেয়েহে জানো আহক এই মা দুৰ্গাৰ নৱৰূপ কি কি। মা দুৰ্গাৰ প্ৰথম ৰূপ হৈছে শৈলপুত্ৰী, দ্বিতীয় ব্ৰহ্মচাৰিণী, তৃতীয় চন্দ্ৰঘণ্টা, চতুৰ্থ কুষ্মাণ্ডা, পঞ্চম স্কন্দমাতা, ষষ্ঠ কাত্যায়নী, সপ্তম কালৰাত্ৰি, অষ্টম মহাগৌৰী, নৱম সিদ্ধিদাত্ৰী। এতিয়া জানো আহক এই নৱৰূপক কিদৰে পূজা কৰিব। প্ৰথম শৈলপুত্ৰী দেৱীৰ এই ৰূপটো বিশুদ্ধ ঘিৰ প্ৰসাদ আগবঢ়াব লাগে। এনে কৰিলে নিৰোগী জীৱন প্ৰাপ্ত কৰিব পাৰি। জবা ফুলেই হৈছে প্ৰিয় ফুল। বগা জবা বা ৰঙা জবা এই দুয়োবিধ ফুলেই প্ৰদান কৰিব পাৰি। দ্বিতীয় হৈছে ব্ৰহ্মচাৰিণী। মাৰ এই দ্বিতীয় ৰূপটোক চেনি বা মিচিৰিৰ ভোগ দিয়ে আৰু প্ৰসাদ হিচাপে বিতৰণ কৰা হয়। ইয়াৰ দ্বাৰা দীৰ্ঘায়ু হয়। মাৰ এই ৰূপটোৰ প্ৰিয় ফুল হৈছে ইন্দ্ৰমালতী। এই ইন্দ্ৰমালতী ফুল প্ৰদান কৰিলে সকলো মনোবাঞ্ছা পূৰ্ণ। দুৰ্গাৰ তৃতীয় ৰূপ হৈছে চন্দ্ৰঘণ্টা। মাৰ এই ৰূপটোক গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰ কৰা মিঠাইৰ ভোগ প্ৰদান কৰিলে দুখৰ পৰা পৰিত্ৰাণ পাব পাৰি। চন্দ্ৰঘণ্টা ৰূপটোক কমল ফুল অৰ্পণ কৰা হয়। এনে কৰিলে যিবোৰ বেয়া চিন্তাধাৰা সেইবোৰ নাশ হয়। চতুৰ্থ ৰূপ হৈছে কুষ্মাণ্ডা। নৱৰাত্ৰিৰ চতুৰ্থ দিনা মা কুষ্মাণ্ডাক মালপোৱা প্ৰসাদ হিচাপে অৰ্পণ কৰা হয়। এনে কৰিলে বুদ্ধিৰ বিকাশ হয়। মাৰ এই ৰূপটোক শেৱালি ফুল আগবঢ়োৱা হয়। এনে কৰিলে আমাৰ পঞ্চ ইন্দ্ৰিয়সমূহ সক্ৰিয় হৈ উঠে। দুৰ্গাৰ পঞ্চম ৰূপ স্কন্দমাতা। দুৰ্গা পূজাৰ পঞ্চম দিনা স্কন্দমাতা পূজা কৰা হয়। দেৱীৰ এই ৰূপটোক কলৰ ভোগ আগবঢ়োৱা হয়। স্কন্দমাতাক হালধীয়া ৰঙৰ ফুল অৰ্পণ কৰা হয়। এনে কৰিলে পিতৃ মাতৃ আৰু সন্তানৰ মাজত প্ৰেমৰ অটুট সম্পৰ্ক গঢ়ি উঠে। দুৰ্গা মাৰ ষষ্ঠ ৰূপ হৈছে কাত্যায়নী। দেৱীৰ এই ৰূপটোক মৌৰ ভোগ আগবঢ়োৱা হয়। এনে কৰিলে আপোনাৰ আকৰ্ষণ ক্ষমতা বাঢ়ে। কাত্যায়নী ৰূপটোৰ প্ৰিয় ফুল হৈছে নাৰ্জী ফুল। মাৰ সপ্তম ৰূপ হৈছে কালৰাত্ৰি। কালৰাত্ৰি ৰূপটোক মিঠৈ বা মিঠৈৰে তৈয়াৰ কৰা ভোগ অৰ্পণ কৰিব পাৰি। এনে কৰিলে আকস্মিক সংকটৰ পৰা বাচিব পাৰি। মাৰ কালৰাত্ৰি ৰূপৰ প্ৰিয় ফুল হৈছে কৃষ্ণকমল। কৃষ্ণকমল ফুল অৰ্পণ কৰিলে সকলো বাধা বিঘিনি দূৰ হয়। ইয়াৰ অষ্টম ৰূপ হৈছে মহাগৌৰী। নৱৰাত্ৰিৰ অষ্টম দিনা মা দেৱীৰ মহাগৌৰী ৰূপৰ পূজা কৰা হয়। সেইদিনা দেৱীক নাৰিকলৰ ভোগ অৰ্পণ কৰা হয়। দেৱীৰ এই ৰূপটোক মালতী ফুল অৰ্পণ কৰিব লাগে। এনে কৰিলে ধন সম্পত্তি সুখ শান্তি বৃদ্ধি হয়। মা দুৰ্গাৰ নৱম ৰূপ হৈছে সিদ্ধিদাত্ৰী। মাৰ এই ৰূপটোক তিলৰ ভোগ অৰ্পণ কৰিব লাগে। ইয়াৰ দ্বাৰা অকাল মৃত্যু ভয়ৰ পৰা মুক্তি পোৱা যায়। মা সিদ্ধিদাত্ৰীক বিশেষকৈ চম্পা ফুল অৰ্পণ কৰা হয়।